7 নম্বৰ গ্ৰুপ ষ্টাৰ্ট হ'ল ৰানিং। এইটো 7 নম্বৰ গ্ৰুপ চলি আছে এতিয়া। লাইন আপ কৰিছিলে, এতিয়া ৰানিং ষ্টাৰ্ট দিলে। তো প্ৰথম দৌৰিছে এতিয়া ভালকৈ ছোৱালীবোৰে। তো দেখা যাওক ফাৰ্ষ্ট ৰাউণ্ড ৰানিং চলি আছে। এইপিনে ফিল্ডৰ ভিতৰতো কাম চলি আছে, কিবা কিবি পেণ্ডেল বন্ধা। তো প্ৰথম ৰাউণ্ড দিয়ে আছে ঠিকে, কম্পিটিশ্যন নিচিনাকৈ। লাষ্ট ৰাউণ্ডতহে জিবা ওলাই যায় পূৰা। তো সেইকাৰণে লাষ্ট ৰাউণ্ডৰ কাৰণে দমটো ৰাখি দিব লাগে, প্ৰথম ৰাউণ্ডতে গোটেই জোৰ দিব নালাগে। আৰু কাৰোবাৰ যদি থাকেতো ভালেই না, কিছুমানৰ যদি প্ৰেক্টিচ ভাল তেনেহ'লে দিয়ক, অসুবিধা নাই। তো এই গ্ৰুপতো 20 জনীকে দিছে। গোটেইকেইটা এক সমান কিন্তু কণ্টেষ্ট পুৰা কম্পিটিটিভ হৈ যায়। তো গ্ৰুপটো একেলগে দৌৰি আছে। তো এজনীয়ে লাহেকৈ আগত ওলাই আহিছে, তো দেখা যাওক। তো এজনী আগত গৈছে ধুনীয়াকৈ। তো বাকী পিছৰ পিনে দৌৰি আছে, পিছৰ গ্ৰুপত 4-5 জনীয়ে। তো প্ৰথম ৰাউণ্ড চলি আছে। প্ৰথম ৰাউণ্ড এতিয়া 1 মিনিট 20 ছেকেণ্ড হৈ গ'ল। দেখা যাওক প্ৰথম ৰাউণ্ড কমপ্লিট হ'ব আৰু এতিয়া দৌৰিছে। এইটো 7 নম্বৰ গ্ৰুপ। তো প্ৰথম ৰাউণ্ড কমপ্লিট হ'ল, দ্বিতীয় ৰাউণ্ডত সোমাল। তো দ্বিতীয় ৰাউণ্ড ষ্টাৰ্ট হৈ গ'ল। ৰাউণ্ড হৈ আছে। তোৰ কেই তাৰিখে আছে? 11 মিনিট না 11 তাৰিখে। তো সেকেন্ড ৰাউণ্ড ষ্টাৰ্ট হৈ গ'ল। চিনাটা বঢ়িয়া দিছে, চিনা মজা নাই এতিয়া কেনেকা পাতল লোহা একদম। তো চিৰাং ডিষ্ট্ৰিক্ট ৰানিং হৈ আছে এতিয়া। বাকী ডিষ্ট্ৰিক্টবোৰৰ যেনেকুৱা আছে, তো আগলৈকে অহা দিনবোৰত আপোনালোকে ভালকৈ প্ৰেক্টিচ দিয়ক। ভিডিঅ'টো চাই কেনে গমে পাইছে ছোৱালীবোৰ বহুত কম পাছ কৰি আছে। তো প্ৰেক্টিচটো অলপ হাতকৈ দিব। তো সেকেন্ড ৰাউণ্ড কিমান লৈছিলি বাৰু চিৰাঙৰ? 2 মিনিট 30 ছেকেণ্ড হ'ল। তো সেকেন্ড ৰাউণ্ড এতিয়া ৰানিং দৌৰি আছে। তো হোৱাইট টি চাৰ্ট আহি আছে। তো এনেকুৱা ৰান দিলে অলপ স্পীড দিলে ভাল হয়। হয়তো পিছৰ পিনে স্পীড দিব, শ্ল' মাৰি আছে এতিয়া লাহে লাহে। তো 2-এজনীয়ে দৌ মাৰিলে খোজকাঢ়ি আহি আছে কিছুমানে। তো ভিতৰত চাওক খোজকাঢ়ি আহি আছে। সেকেন্ড ৰাউণ্ড না? সেকেন্ড ৰাউণ্ড ষ্টাৰ্ট হৈছে, এইটো কমপ্লিট হ'বই আৰু সেকেন্ড ৰাউণ্ড। তো হোৱাইটজনী আগত গ'ল এতিয়া, লাহে লাহে দৌৰি আছে। প্ৰথম 3জনী, তাৰপিছত পিছৰবোৰো দৌৰি আছে ভালে। তো বাকীবোৰো আহি আছে পিছৰ পৰা। ধুনীয়া প্ৰেক্টিচ কাৰণে কৰিব লাগে ইয়াতে আহি, নহ'লে বহুত অসুবিধা। আৰু ৰাতিপুৱা বা কেইটাৰ পৰা লাইন ধৰি আছে। তো হোৱাইট টি চাৰ্টটো গৈ পাবই আৰু ইয়াৰ পিছত আৰু চাগে 2-3টা গ্ৰুপৰ ৰানিং হ'ব। এতিয়া কমপ্লিট কৰিব আৰু সেকেন্ড ৰাউণ্ড। এতিয়া 3 নম্বৰ ৰাউণ্ডত সোমাল। তো 3 মিনিট 44 ছেকেণ্ড হ'ল। বাকী চেম ৰানিং থাকিলে টাইম কমপ্লিট হ'ব, কাৰণ 8 মিনিট সময় থাকেতো। 7:30-7:45 ছেকেণ্ডলৈকে মাৰিব। তো এতিয়া 3 নম্বৰ ৰাউণ্ড ষ্টাৰ্ট কৰি দিছে। এই দুজনী গৈ আছে ফাৰ্ষ্ট আৰু ছেকেণ্ড, আৰু এইপিনে এই দুজনী কথা পাতি লাহে লাহে গৈ আছে। তো কি কৰিব, উপায় নাই, দেহাই নচলে যদি যিখিনি সক্ষম সেইখিনিয়ে কৰিব, একো নাই। ফিল্ডত দৌৰিছে, এতিয়া কম্পিটিশ্যনত নামিছে। বাকী বগা আৰু ক'লা দুজনী আহি আছে, প্ৰথম আৰু দ্বিতীয়জনী। তো এই দুজনীয়ে চাওঁ সময় মিলাব পাৰে না নাই। 3 নম্বৰ ৰাউণ্ড। কেনেকৈ দি আছে? তো 3 নম্বৰ ৰাউণ্ড চলি আছে। এই দুজনীয়ে আহি আছে, প্ৰথম দুজনীয়ে। তো সময় কিমান লাগিলে? 4:47 হ'ল। আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাই আছে জংঘলৰ মাজেদি। আপোনালোকে ভিডিঅ'টো চাই কিনে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ইমান কষ্ট কৰি আমি ভিডিঅ' বনাই আপোনালোকৰ কাৰণে।
কনফিডেন্টটো জগাই লওক, ভয় নকৰিব নালাগে, প্ৰেক্টিছ কৰি যোৱা, আহিব লগা ইণ্টাৰভিউকেইটা চাকৰি যদি কৰিব খোজক। তো বিচনাত শুই খালি চাই থাকিলেও নহ'ব, নিজক মনৰ পৰা যাওক। আৰু ৰানিং কৰিলে চাকৰিয়ে নহয়, আপোনাৰ শৰীৰো সুস্থ হৈ থাকিব, ফিটনেছো ভাল থাকিব। তো ফ'কাছটো অলপ বেলেগ হৈ গৈছিলে, চৰি। তো 5 মিনিট 20 ছেকেণ্ড হৈ গ'ল। জোৰ লগা জোচ দি আছে বাহিৰৰ পৰা, ধুনীয়া। তো বাকী ছেকেণ্ড গ্ৰুপতো আছে। তো 3 নম্বৰ ৰাউণ্ড কমপ্লিট হ'ব আৰু 5 মিনিট পাৰ হ'ল। বাকী টাইম আছে, 2.5 মিনিটকৈ আছে, পাৰিব, এইখিনি দৌৰিলেও হৈ যাব। তো লাষ্ট ৰাউণ্ড ইয়াৰ পিছত। তো ধুনীয়া পিক আপ লগাও। তো ভাল দৌৰিছে, পিছত 4জনী আছে, যদি ভালকৈ দৌৰে পাই যায়। কি নাম কত চেনেলটা? চেনেলটা কিবা আছিলে ইয়াতে সাবস্ক্ৰাইব কৰা আছিল আছে না আৰু শ্বেয়াৰ কৰি দিবি। মই আপোনাক তোমাৰ কয় তাৰিখে ইণ্টাৰভিউ আছে? তোৰ ভিডিঅ' থাকিব কৰিম না। তো লাষ্ট 2জনীয়ে এতিয়া পূৰা ফুল পিক আপ দিছে লাহে লাহে। তো এইখিনি স্পীডত থাকিলে টাইম মেকআপ হ'ব। তো ধুনীয়া। বাকী পিছৰ 4জনীও দৌৰি থাকক। পিছতো এই লাল স্পৰ্টিং পিন্ধাজনী দৌৰি আছে, এই 2জনী ক'লা স্পৰ্টিং পিন্ধা। তো লাষ্ট ৰাউণ্ড। তো হোৱাইটজনী ভাল পিক আপ দিছে, হোৱাইট টি চাৰ্ট। আৰু ক'লাজনী প্ৰথম আছিলে, তাক এৰাই দিলে দ্বিতীয়জনীয়ে। সেইকাৰণে লাষ্ট ৰাউণ্ডত দমটো ৰাখিব লাগে। লাষ্ট ৰাউণ্ড লাষ্ট ৰাউণ্ড 36 হৈ গ'ল। তো 7.5 মিনিটত সোমাব পাৰে, 1 মিনিটত যদি পাৰে, আৰু নহ'লে লাষ্ট ৰাউণ্ড। তো ধুনীয়া দৌৰিছে এইবাৰ গ্ৰুপটোৰ ছোৱালীকেইটাই। তো পাছ কৰিব লাগি আছে বহুতেই। আগৰ 6 নম্বৰ গ্ৰুপত 3জনীয়ে পাছ কৰিলে। বাকী লং জাম্পখিনি ভালকৈ মাৰি দিলে হ'ল। লাষ্ট ৰাউণ্ড নেকি? অঁ, এইকেইটাৰ লাষ্ট ৰাউণ্ড। এই টাইমত হোৱাইট লাষ্ট বগা চোলা পিন্ধি থকাটো, ক'লা চোলা, এইটো গুলপীয়া, ব্লেক, ক'লা। পাছ কৰিব এইকেইজনী। 7 মিনিট, 1 মিনিট আছে, সোনকালে জোৰ দিলে হ'ল, নহ'লে পিছত 1 মিনিটত গৈ পাব না নাই। জল্দি স্পীড দে। তো এই 3জনীয়ে কষ্ট কৰিছে। এইটো স্পীড দিছে, ৰঙাটো ধুনীয়া স্পীড দিছে, পিছৰটো বঢ়িয়া। তো ৰঙাজনী চাওক কেনেকৈ স্পীড দৌৰিছে। তো এজনক কাটি গৈছে। তো বাকী 3জনী আছে, ৰঙাজনী ইমান ধুনীয়া স্পীড দিছে, চাওক। ছোৱালীবোৰ চাই লওক, জোচ জগাই দিয়ক নিজকে। পিছত তো ছোৱালীজনী 7:38 হ'ল। তো 7:40 ইয়াৰ টাইম মেকআপ হৈ যাব। তো ৰঙাটো ভাল দিছে। তো ৰঙাটো বাকী ক'লাজনীও দিছে, সেইজনী খোজকাঢ়ি গৈ পাইছে, তাৰ টাইম মিলা নাই। বাকী ক'লাজনীও গ'ল, এই 10 ছেকেণ্ড সোমালে। 3জনী পাছ এইবাৰ এই গ্ৰুপত, 3জনী পাছ। এইজনীয়ে পাব ক'লাজনী, যদি অশজনী ভালকৈ যায়। ইয়াৰ 3 ছেকেণ্ডৰ কাৰণে নহ'ব, হ'ব পাৰে হয়তো পিছত যদি লাইন আপ কৰিছে। নাই নহ'ল। তো শেষ হৈ গ'ল সময়। বাকী এইখিনিৰ কাৰণে বহুতে কান্দি দিয়ে পিছত, কিন্তু কান্দিলে কি হ'ব, সময় যদি নিমিলে। কম্পিউটাৰত চব হয় আজিকালি। তো সেইকাৰণে এই 3 ছেকেণ্ডবোৰৰ কাৰণে বহুতে কান্দে, বহুত দেখিছোঁ। কেতিয়া মানে হাৰ মানিব নালাগে। তো এতিয়া বাকীখিনি চাওঁ, দৌৰি আছে, বাকী চেষ্টা কৰি থাকা। 7 নম্বৰ গ্ৰুপৰ লং জাম্প 3জনীয়ে পাছ কৰিলে। 7 নম্বৰ গ্ৰুপত কৈছিলোঁ এই 3জনীয়ে। তো প্ৰথমজনী বঢ়িয়া মাৰিছে লং জাম্প, ধুনীয়া। পিছলৈ নাহিলে হ'ল, আগুৱাই গ'লে হ'ল বাছ। তো ইয়াতে 3জনীৰ এজনীয়ে বিবাহিত মহিলাও আছে, ধুনীয়া দৌৰিছে। তো আপোনালোকে ছোৱালীবিলাকে চাই লওক ভালকৈ। ক'লাজনী হয়, ক'লা টি চাৰ্ট পিন্ধি থকা। বিয়া পাশত বিবাহিত হৈও পিছত তাৰমানে দৌৰি আছে, কষ্ট কৰি আছে চাকৰিৰ কাৰণে। তো চাকৰিৰ কাৰণে কেনেকুৱা কষ্ট কৰি আছে বিবাহিত মহিলা, ধুনীয়া। ছোৱালীবিলাকে এইবাৰ ছেকেণ্ড মানে অলপ ফিল্ডত ওলাই আহিব লাগে, দৌৰিব লাগে, চাকৰি যদি লাগে, অসম পুলিচত নহ'লে অল ডিফেন্সত। তো এইবাৰ ছেকেণ্ডবাৰ চান্স দিছে, ভাল ৰান কৰিছে। তো বঢ়িয়া, লেণ্ডিং ঠিক আছে। পিছফালে গৈ গ'ল। তো এইবাৰ ৰং হৈছে, এইবাৰ আগতো ৰং হৈছে। তো ছেকেণ্ডবাৰ ৰং, লাষ্ট চান্স। তো ৰং হ'ল না, প্ৰথমটা হৈছে, প্ৰথমটা ঠিক আছে। অঁ, ছেকেণ্ড নম্বৰটো ৰং হ'ল। একো নাই, বগা আচডালত গছকি দিলে ফাউল হৈ যায়। তো আৰু এটা চান্স দিয়ে। তো
তো দেখা যাওক এইবাৰ লাষ্ট চান্স কি কৰে ধুনীয়াকৈ মাৰিলে হ'ল এইবাৰ ভাল হৈছে ধুনীয়া মাৰিছে 10 ফুটমান মাৰি দিছে চাগে তো এইবাৰ 2 নম্বৰজনী দৌৰিব এতিয়া কোনজনী বা দিয়ে মাইকীজনী নে ছোৱালীজনী তো দ্বিতীয় ছোৱালীজনী এইবাৰ মাৰিব তো 7 নম্বৰ গ্ৰুপৰ এইটো 3জনীয়ে পাছ কৰিছে জঁপিয়াইছে দে ভালে আমি বাহিৰৰ পৰা ক'লেও নহ'ব তাৰ যিখিনি সমৰ্থ সেইখিনিয়ে জঁপিয়াব খালি জোচ দিব পাৰিম বাহিৰৰ পৰা কৈ কিন্তু ইয়াতেতো চিয়াৰিব নোৱাৰোঁ ইমান জোৰে জোৰে ইয়াৰ পৰা এনেই চাব নিদিয়ে তো ছেকেণ্ড চান্স প্ৰথম চান্স গ'ল এতিয়া দ্বিতীয় চান্স তো এইটো ছেকেণ্ড চান্স বঢ়িয়া জঁপিয়াইছে এইবাৰ আগতকৈ বেছি তো লাষ্ট চান্স এইবাৰ আৰু এটা লাষ্ট চান্স এইবাৰ কি কৰে দেখা যাওক দৌৰিছে তো লাষ্ট চান্স ধুনীয়া তো এইবাৰ শেষৰজনী এইবাৰ বিবাহিত মহিলাজনী দৌৰিব বোলে লং জাম্পৰ কাৰণে ৰেডি হ'ব তেখেতে ইমান ঘৰত মানে ইমান কাম কাজবোৰ থাকিও সময় মিলাইছে ফিল্ডত ওলাই আহিছে প্ৰেক্টিছ কৰিছে ৰানিঙত কোৱালিফাই কৰিছে এতিয়া লং জাম্প কৰিব লং জাম্প মাৰিব দেখা যাওক মেকআপ কৰি মেনেজ কৰি ওলাই আহিছে ছোৱালীবোৰ চাওক এবাৰ ছোৱালীবিলাকে নিজৰ মানে পঢ়া শুনা কৰি উপৰিও তাৰ পিছতো ফিল্ডত ওলাই আহিব লাগে অলপমান কষ্ট কৰিলে হয় এয়া হ'ল অসমৰ মহিলা ধুনীয়া তো বহুত কষ্ট কৰিছে আশা কৰোঁ ভাল ৰিজাল্ট কৰক ভগৱানেও সহায় কৰক তো এতিয়া ইয়াত ধুনীয়া মাৰিব চাগে আশা কৰিছোঁ লং জাম্প ৰিজাল্ট ধুনীয়া জঁপিয়া আইচ মাৰিছে দে ভালে মাৰিছে তো বহুত কষ্ট কৰিছে কষ্টৰ ফল মিঠা ৰাতিপুৱা উঠি ইমান কষ্টকৈ দৌৰে প্ৰেক্টিছ কৰে আজি সেইখিনি কষ্টৰ ফল মিঠা পাইছে আজি তো এটা চান্স গ'ল আৰু দুটা আছে নাই এইবাৰ কমিলে অকণমান তো লং জাম্প অলপ কমেই আছে বতাহ পুৰা দি আছে কৰিব গ'লে প্ৰেক্টিছ কৰিব লাগিব লগতে ধৈৰ্য ধৰি কিনে অনুশীলন কৰি যাব লাগিব তেতিয়াহে তাৰমানে ভাল ফল দেখা দিব আৰু লাষ্ট এইবাৰ চিটুৱেশ্যন আহিব পুৰা জোৰ দিলে হ'ল সেইখিনি ৰ'লে তো এইটো শেষ হৈ গ'ল কোৱালিফাই কৰিছে মাৰ্কো পাব তো যিখিনি কষ্ট কৰিছে সেইখিনি ফল পালে তো এইবাৰ 8 নম্বৰ গ্ৰুপ সেইপিনে ৰেডি কৰিব আৰু তো বাকী পিছলৈ চাওঁ